নমস্কাৰ। কবিতাৰ শিৰোনাম আশ্ৰম। বৃদ্ধাশ্ৰমৰ বগলজোপাৰ তলত নিতৌ বিনৰে। কাৰোবাৰ যদি সন্তানে এৰি থৈ যোৱা দুখৰ কাহিনী, আন কাৰোবাৰ আকৌ সন্তানহীনতাৰ বেদনাৰে ভৰা এক এক জীৱন্ত ছবি। মুঠৰ ওপৰত বৃদ্ধাশ্ৰমৰ বগলজোপাৰ তলত নিতৌ বিনৰে। অনাথাশ্ৰমৰ কণ কণ শিশুকেইটাৰো একেই দশা, সিহঁতৰ নাই কোনো আপোনত্বৰ ঠিকনা। স্বাৰ্থৰ সিদ্ধিৰ বাবে যদি কাৰোবাক এৰি যায়, আন কোনোবা আকৌ নিয়তিৰ হকবোৰ। মাতৃৰ মমতা, পিতৃৰ মৰম একোৱেই নাই এই কণ কণ শিশুৰ। সৌ সিদিনা গৈছিলোঁ মই বৃদ্ধাশ্ৰমৰ বকুলজোপাৰ তললৈ। অনাথাশ্ৰমলৈ নোযোৱা নহয়, সৌ সিদিনাখনেই গৈছিলোঁ। কিছুপৰ খেলিলোঁ, নানা কথাও পাতিলোঁ। বকুলৰ তলৰ বিননিজোৰা কঠোৰ বাস্তৱৰ কৰুণ কাহিনীবোৰ বহুপৰ শুনিলোঁ। মামৰে ধৰা সেই কৰুণ কাহিনীত কলম চুচৰাই কাব্য ৰচিলোঁ। আপুনিও যাবচোন এপাক বকুলৰ তললৈ, অথবা অনাথ শিশুৰ মাজলৈ। বিচাৰি পাব তাত জীৱনৰ সংজ্ঞা কি, বুজিব পাৰিব আপোনজনৰ অনুপস্থিতিৰ বিষাদ ভৰা কাহিনী। মোৰ চকুৰ আগত আজিও জিলিকি আছে বকুল তলৰ এটি বিশেষ বিননি। আলাসৰ লাৰুটিয়ে আৱৰ্জনা বুলি এৰি যোৱা পিতৃ মাতৃৰ সেই কৰুণ কাহিনী। জন্মৰ ক্ষণতে নিষ্ঠুৰ নিয়তিয়ে মাতৃহাৰা কৰা আৰু পিতৃয়ে কলংক বুলি এৰি থৈ যোৱা অনাথ শিশুটিৰ ঘটনাটিও চকুৰ আগৰ পৰা সাৰি যোৱা নাই। বকুল জোপায়ো হয়তো ভাবে, সন্তানক ডাঙৰ দীঘল কৰাটোৱেই যদি ভুল আছিল, তেন্তে সন্তানহীন গৰাকী বৃদ্ধাশ্ৰমৰ বাসিন্দা কিয়? ঈশ্বৰলৈও এটি সৰল প্ৰশ্ন। অনাথ বুলিয়ে যদি জন্ম দিলে, জীৱন জীয়াৰ মন্ত্ৰ কিয় নিদিলে? ধন্যবাদ।